Welcome my channel. আজি মই আপোনাৰ 9:30 বাজি গ'ল সো মই এতিয়া কাম বন কৰি মেলি এতিয়া জাস্ট আজৰি হৈছোঁ ফ্ৰেছ তো হোৱাই নাই বিকজ মোৰ হাজবেণ্ড অফিচলৈ যোৱাৰ আগত মই টিফিন সব বনাই দিবলগীয়া হয় তো সেইখিনি ফাৰ্ষ্টতে কৰি লৈ পিনে তাৰপিছত মই বাকী কামখিনি কৰোঁ এতিয়া দুপৰীয়া সাঁজ বনাব লাগিব যিহেতু মই ৰেচিপি দুটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মই যোৱাকালিও দিছিলোঁ ৰেচিপি এটা আজিও চিকেনৰে দিম কিন্তু চিকেনটো অলপ মই বেলেগকৈ বনাইছোঁ আৰু এটা চিকেন তন্দুৰী বনাম তন্দুৰীটো মই একচুৱেলি মাইক্ৰ'ভেনত নবনাওঁ পেনত বনাম তো সেইটো হিচাপত যাৰ মানে মাইক্ৰ'ভেন ইউজ নকৰে সিহঁতসকলৰ কাৰণে ইজি হ'ব এইটো মানে বনোৱা আৰু প্ৰচেছটো একেবাৰে ইজি আৰু যোনখিনি মই ইনগ্ৰিডিয়েণ্ট দিম সেইখিনি একদম মাৰ্কেটত আপোনালোকে এভেইলেবল পাব আৰু ইমান মানে খৰচাও নাই সেইখিনিৰ ওপৰত কাৰণ বহুত বস্তু লাগে তন্দুৰী বনাবৰ কাৰণে কাৰণ ময়ো আগতে ভাবিছিলোঁ যে তন্দুৰী বনাবৰ কাৰণে কিমান কি বস্তু লাগিব চ' এতিয়া ভাবিছোঁ ইমান ইজি হয় টেষ্টিও হয় তো এনেকৈ বনাই আহকচোন তো ভিডিঅ'টো আৰম্ভ কৰোঁ কিন্তু মই ফ্ৰেছ হৈ আহোঁ ফ্ৰেছ হৈ পিনে আৰম্ভ কৰিম তো আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই ভাল পায় তো লাইক আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিঅ' যোনবোৰ আপলোড কৰোঁ সেইবোৰ আপোনালোকে অতি সোনকালে পায় চ' সেইটো কাৰণে বলচোন এতিয়া আৰম্ভ কৰোঁ এই ভিডিঅ'টি তো ফ্ৰেণ্ডছ মই ফ্ৰেছ হৈ আহিলোঁ বেটাও সাৰ পালে তো মই চুলি ফনিয়াবলৈ টাইম নাপালোঁ হেল্ল' কৰি দিয়া কি দি দিয়া চ' এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ বলক ৰেচিপিটো আপোনাৰ তন্দুৰী আৰু আছিলে আপোনাৰ চিকেনটো আপোনাৰ অলপ মই বেলেগ ষ্টাইলত বনাইছোঁ যিহেতু কালি বনোৱা প্ৰচেছটো নিচিনাই কিন্তু অলপ বেলেগ বাই কৰি দিয়া তো বলক ষ্টাৰ্ট কৰোঁ বন্ধুসকল যোনটো মই চিকেনৰ ৰেচিপি আৰম্ভ কৰিছোঁ সেইটো হৈছে আপোনাৰ ইয়াত মই ৰাখিছোঁ পিঁয়াজ সৰু সৰুকৈ কাটি পিনে দিছোঁ বিলাহীও সেই সৰু সৰুকৈ কাটি দিছোঁ আদা নহৰু মই বাকলিয়ে দিছোঁ কিন্তু একচুৱেলি বাকলিটো থাকিলে মানে টেষ্টি হয় তো মই বাকলিটো আপোনালোকে বিনা বাকলিটো থ'ব পাৰে আৰু মই জলকীয়া ঠাইত মই ভোট জলকীয়া দিছোঁ যোনটো নগা জলকীয়া বুলি কয় আমাৰ অসমত পপুলাৰ হয় আৰু মই ইয়াৰ লগত দিছোঁ কাজু আৰু কিচমিচ আৰু মছলা দিছোঁ মই হালধি এইটো আপোনাৰ চব মিক্স স্পাইচেছ হয় আপোনাৰ ইয়াত ষ্টাৰো আছে আপোনাৰ ইয়াত এটা ফুল পায় ফুলটোৰ নাম নাজানো মই সেই ফুলটোও দিয়া আছে মই গোটেইকেইটা ঘৰত মানে মই এইটো মিক্সি গ্ৰাইণ্ডাৰত পিচি পিনে মই এইটো মছলা বনাইছিলোঁ হোমমেড মছলা হয় আৰু এইটো কাশ্মীৰী মিৰ্চ তাৰপাছত আপোনাৰ মিট মছলা নিমখ আপোনাৰ সোৱাদ অনুসৰি আৰু অলপ চেনি দিওঁ যিহেতু মই কালি ৰেচিপিটো আপোনাক চেনি দিয়া দেখাইছিলোঁ তো মই প্ৰত্যেকটো ৰেচিপিত মই চেনি দিওঁ বা আপোনালোকে যদি চেনি নাই এভেইলেবল তো গুড় দিব সৰুকৈ টুকুৰা ইমান টুকুৰামান হ'লেও দিব তো অলপ মাংসখিনিত সোৱাদটো বেলেগ এটা আহি যায় চ' আমি ষ্টাৰ্ট কৰোঁ বলক ফ্ৰেণ্ডছ দেখিছেনে মই কেৰাহীত আপোনাৰ তেল দিয়া হ'ল তো তেলটো পকিলে মানে আপোনাৰ পিঁয়াজ দিব লাগিব চ' তেলটো পকিলে তেলটো সম্পূৰ্ণ পকিলে এতিয়া মই ইয়াত পিঁয়াজটো অকণমান ৰঙচুৱা হ'বলৈ ধৰিছে তো মই এতিয়া ইয়াত ৰচুন আদা পেষ্ট দি দিম অলপ মই কমাই দিম ল' ফ্লেমত ৰাখিম টমেটো বিলাহী মই দুটা লৈছোঁ মিডিয়াম চাইজ আৰু পিঁয়াজৰ কথা ক'বলৈ পাহৰিলোঁ পিঁয়াজো মই মিডিয়াম চাইজ দুটা লৈছিলোঁ সকলোবোৰে আছিলে কিন্তু আপোনালোকে ঠিকে আছিলে হাতে লখিব বহুত পৰে যিহেতু আপোনালোকে জানে আৰু যোনে নাজানে সিহঁতৰ অলপ এতিয়া মই এনেকৈ সিজিবলৈ দিম অকণমান দেৰি ঢাকন নিদিয়াকৈ যাতে তেলটো ওলায় আৰু সকলোবোৰ ভালকৈ সিজি যায় তো বিলাহীখিনি অলমষ্ট সিজিছে এতিয়া ইয়াত দিম মই কাজু আৰু কিচমিচ কালি বনোৱাৰ দৰে অলমষ্ট একেই কিন্তু মই ইয়াত অলপ ইনগ্ৰিডিয়েণ্ট বেলেগ দিছোঁ
বনোৱা প্ৰচেছটো একেই হয়। আৰু এটা ইনগ্ৰিডিয়েণ্ট দিছোঁ, সেইটো হৈছে আপোনাৰ চয়া চচ। চয়া চচ মই আধা চামুচ দিছোঁ, চামুচে নাই, ইয়াত শিকাই দিছোঁ আধা চামুচৰ। পিছত লৰাই থাকিম আৰু মিডিয়ামটো মই ল' ৰাখিছোঁ। বনাব বেছি সময় নালাগে যিহেতু। এতিয়া মই ইয়াত ঢাকন দি হৈ গ'ল। আৰু মই গাৰ্নিচিঙৰ কাৰণে মান ধনিয়া পাত, যোনটো নগা ধনিয়া বুলি কয়, সেইটো দিছোঁ। মোৰ ঘৰত মই নিজে ৰোৱা মান ধনিয়া হয়। মোৰ মানে নগা ধনিয়া একচুৱেলি মই ইউজ কৰা নাই নগা ধনিয়াটো, সেইটো কাৰণে মই ঘৰত যোনটো মই নিজে প্লান কৰিছোঁ সেইটো মই ইয়াত দি দিছোঁ। আপোনালোকে যিকোনো ধনিয়া দিব পাৰে। চ' মোৰ ৰেচিপি হৈ গ'ল, আপোনালোকে দেখিছে, আপোনালোকে ট্ৰাই কৰিব, বহুত টেষ্টি। তো ফ্ৰেণ্ডছ, এয়া দেখিছেনে মই তন্দুৰী বনাবৰ কাৰণে সকলোবোৰ সামগ্ৰী ইয়াত ৰাখিছোঁ। আপোনাৰ ইয়াত ইনগ্ৰিডিয়েণ্ট লাগে আপোনাৰ হালধি, আৰু এইটো হৈছে আপোনাৰ তন্দুৰী মছলা বুলি পায়। এইটো আদা ৰচুন পেষ্ট, জলকীয়া গুড়ি, নিমখ, আৰু যিহেতু মোৰ দৈটো মোৰ ঠিক নাই, দৈ মানে একচুৱেলি দৈ টেঙা দৈটো বেছি ভাল। চ' পানী নোহোৱা যোনটো পানী নোহোৱা, তো সেইটো কাৰণে মই তাৰ ঠাইত তন্দুৰী মেয়নি লৈছোঁ। তন্দুৰী মেয়নি আৰু কালাৰ সৰুকৈ, এইটো কালাৰ দেখিছে, অকণমান জাষ্ট লৈছোঁ কালাৰ দিবলৈ, কাৰণ তন্দুৰী আৰু যোনটো তন্দুৰী মছলা হয় সেইটো কালাৰ অলৰেডি উঠি যাবৰ কাৰণে মই কালাৰ বেছি লোৱা নাই। আপোনালোকে যদি কালাৰ ল'ব নিবিচাৰে তেনেহ'লে কালাৰ নল'বও পাৰে। আৰু লগত টেঙা লাগিব, তো নেমু আপোনাৰ যিকোনো গোল নেমু হওক বা কাজি নেমু হওক। এতিয়া বনোৱা মোৰ প্ৰচেছটো আপোনালোকক দেখুৱাইছোঁ, তো চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। ইয়াতে মই চিকেনটো দি দিছোঁ, চিকেনটোত মই তাত লগাই দিছোঁ যাতে চিকেনটো ভালকৈ মেৰিনেট হ'ব পাৰে। মই লেগ পিচ দুটা ৰাখিছোঁ, আপোনালোকে লেগ পিচৰ বাহিৰে বাকী যোনবোৰ মাংসখিনি অংগ আছে সেইখিনিও ল'ব পাৰে। মই চিকেন লেগ পিচ লৈছোঁ, মোৰ বা আহিছে, বায়ে খাই ভাল পায় কাৰণে লেগ পিচটো বনাইছোঁ। আৰু বাকী চিকেনখিনি মই আপোনাৰ বেলেগ এটা ৰেচিপি বনাম, সেইকেইটা চাই থাকিব। আৰু এটা কথা, মই ইয়াত ছালটো এৰাই লৈছোঁ। কিছুমানে ছাল খাই ভাল পায়, ময়ো ভাল পাওঁ, কিন্তু মই ছালটো এৰাই লৈছোঁ, কাৰণ তন্দুৰীত ছালটো দিলে মানে বস্তুটো ভাল নহয় বনাওঁতে। চ' সেইটো কাৰণে মই ছালটো আঁতৰাই ৰাখিছোঁ। এতিয়া মই ভালকৈ ইয়াত মেৰিনেট কৰিম। চামুচে কৰিলে একচুৱেলি বেয়া হ'ব, তো গতিকে হাতে কৰিলে মানে বেছি ভাল হয়। চ' হাতে কৰিবলৈ চাব। আৰু ইয়াতে মই নেমু দি দিছোঁ। নেমু দি ভালদৰে মছলাটো সানি দিম চিকেনকেইটাৰ ওপৰত। তো এয়া দেখিছেনে মই মেৰিনেট কৰিলোঁ। এতিয়া মই এইটো 30 মিনিটৰ কাৰণে ৰেষ্ট কৰিব দিম, আধা ঘণ্টাৰ কাৰণে। আধা ঘণ্টা ৰেষ্ট কৰাৰ সময়ত মই বাকীখিনি যোনখিনি বাকী প্ৰচেছখিনি আছে সেইখিনি কৰি লওঁ। ফ্ৰেণ্ডসকল, এয়া মই তন্দুৰী চিকেন বনাবৰ কাৰণে আপোনাৰ যিকোনো নন ষ্টিক হওক বা আপোনাৰ যোনটো নৰ্মেলি যোনটো আপোনাৰ কেৰাহী বা এনেকুৱা টাৱা লয়, তো মই এনেকুৱা টাৱাখন লৈছোঁ। আপোনালোকে ইয়াত আৰু এটা টাৱা পায় নন ষ্টিকৰ, অলপ মানে উঠা, তো সেইটো ল'ব। মোৰ ওচৰত সেইটো এভেইলেবল নাই কাৰণে মই এইটোৱে লৈছোঁ। তেল গৰম হ'বলৈ দিছোঁ, গৰম হ'লে মানে মই চিকেনটো তেল অলৰেডি গৰম হৈ গৈছে। চ' ইয়াত মই চিকেন পিচকেইটা দি দিম। ফ্ৰাই কৰি ল'ব। ফ্ৰাইটো আপোনাৰ নৰ্মেলি সিজাকৈ ফ্ৰাই কৰিব। তো এয়া দেখিছে, মই দুইটা উলিয়াই দিওঁ। দুইটা ছাইডৰ পৰাই অলপ অলপ সিজাব লাগিব, নহ'লে একেটা ছাইডে হ'লে মানে দেৰি যাব। এইটো দেখিলে নাইচ গল্ডেন কালাৰ আহি গৈছে।
আপোনালোকক দেখুওৱা নাই প্ৰচেছটো। ইয়াত মই এটা ঢাকন দি দিছোঁ, এই যিটো পেইনখনৰ ওপৰত এটা গামলা দি দিছোঁ যাতে ভালকৈ সিজে। ত' দেখিছেনে গল্ডেন কালাৰটো উঠি গৈছে। আৰু স্ম'কি ফ্লেভাৰৰ কাৰণে মই এনেকুৱা পাই আপোনাৰ নৰ্মেলি মাৰ্কেটত পাই যাব এখন কি বুলি কয় মই পাহৰি গৈছোঁ। মই এখন স্ম'কি ফ্লেভাৰ আনিবৰ কাৰণে ইয়াত এনেকৈ দি দিছোঁ। আৰু ইয়াত মই চিকেন পিচকেইটা দি দিম যাতে স্ম'কিনেছ আহে। যিহেতু মোৰ ওচৰত চাৰ্কল নাই, একচুৱেলি চাৰ্কল দিম, কিন্তু চাৰ্কল হৈছে আপোনাৰ কয়লাটোৰ অলপ বাটাৰ বা ঘি দি বস্তুটোৰ ফ্লেভাৰ আনি দিয়ে। যিহেতু মোৰ বাটাৰ বা কিবা এনেকৈ এভেইলেবল নাই, মই এনেই নৰ্মেলি বনাইছোঁ। স্ম'কি ফ্লেভাৰৰ কাৰণে অলপ গেছটো ফ্লেমটো কমাই দিছোঁ যাতে বস্তুটো দেৰি নাযায়। তো এয়া ফ্ৰেণ্ডছ ঠিক আছে নহয়, চিকেন তন্দুৰী আপোনাৰ ৰেডি হৈ গ'ল উইদাউট অভেন। তো মেৰিনেশ্যন অলপ আছিলে মই ওপৰত লগাই দিলোঁ। চ' কেনেকুৱা লাগিলে ক'ব, আৰু যদি আপোনালোকৰ ভাল লাগে আপোনালোকক ট্ৰাই কৰিব।